হেল্ল' হাই ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই আহিলোঁ শিৱসাগৰলৈ আৰু শিৱসাগৰ পুখুৰী পাৰ ৰৈ আছোঁ। অলপ শিৱসাগৰ টাউনখন অলপ ঘূৰিম এতিয়া আমি আৰু আপোনালোকক দেখাই যাম শিৱসাগৰ টাউনখন। আৰু শিৱদৌল বৰ্তমান বন্ধ, যিহেতু কৰোণা চলি আছে সেইকাৰণে বন্ধ। আৰু আমি এতিয়া শিৱসাগৰ টাউনখন অলপ ঘূৰিম, আপোনালোকক দেখাই যাম, চাই যাব আহক। ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। এয়া শিৱদৌলটো চাওক, আপোনাৰ দলমুখ চাৰিআলিৰ পৰা শিৱদৌলটো চাওক কি ধুনীয়াকৈ ওলাই আছে। এটা যেন একদম আকাশৰ ওপৰত যেন এটা নক্ষত্ৰ জিলিকি থকাৰ দৰে লাগিছে আঁতৰৰ পৰা, ইমান ধুনীয়া লাগিছে চাওক আপোনাৰ। আৰু গাড়ীবোৰ অহা যোৱা কৰি আছে, ইমান ধুনীয়া এটা পৰিৱেশ। ওচৰৰ পৰা চাওক ইমান ধুনীয়া লাগিছে শিৱদৌলটো। আৰু এই ঠাইডোখৰত আগতে পুৰা গছ-গছনি আছিল, ডাঙৰ ডাঙৰ গছ কেইবাজোপাও আছিল, কিন্তু বৰ্তমান কাটি পেলালে, সেইকাৰণে এই ঠাইডোখৰ মুকলি লাগিছে আপোনাৰ। এতিয়া বৰ্তমান মুকলি হৈ আছে এই ঠাইডোখৰ। আৰু ইয়াৰ ভিউটো চাওক কি ধুনীয়া লাগিছে, গছ কেইজোপা কাটি দিয়াৰ পিছত বহুত ভাল লাগিছে এই ঠাইডোখৰ। আৰু শিৱদৌলটোও ভাল লাগিছে। এতিয়া আমি এয়া জুচ খাবলৈ বুলি লৈছোঁ, জুচ খাম এতিয়া। আপোনালোকে দেখিছে যে এই পুখুৰীটো 1731 চনৰ পৰা 1738 চনৰ ভিতৰত খান্দি উলিয়াইছিল। আৰু এই কাষত থকা শিৱদৌলটো 1734 চনত নিৰ্মাণ কৰিছিল ৰাণী অম্বিকাই। আৰু ৰাণী অম্বিকা আছিল স্বৰ্গদেউ শিৱসিংহৰ পত্নী আছিল। আৰু এই শিৱদৌলটোৰ হাইট হ'ব 195 ফিট আৰু ওপৰত থকা কলচীটোৰ হাইট হ'ব 8 ফুট। শিৱদৌলৰ যিটো পুখুৰী আছে, এই শিৱদৌলৰ পুখুৰীটোৰ পাৰত আপোনালোকে খোজকাঢ়ি গৈ যিটো ভাল লাগে, বহুত আমেজ লাগে। এই পুখুৰীৰ পাৰে পাৰে খোজকাঢ়িয়াৰ আমেজেই বেলেগ। এয়া আমি বিশাল মাৰ্কেটৰ সন্মুখভাগ পাই গৈছোঁহি। এইখন দেখিছে আপোনালোকে বিশাল মাৰ্কেট। আমাৰ দেখিছে এতিয়া ৰ'ব, এতিয়া বিশাল মাৰ্কেটৰ আগত। এতিয়া আমি বিশাল মাৰ্কেটৰ আগত নামিম। এতিয়া নমাৰ পিছত এয়া বিশাল মাৰ্কেটৰ ভিতৰত সোমালোঁ। ভিতৰত দেখিছে আপোনাৰ 99 ৰুপিছৰ এইখিনি স্পৰ্টিং, ইমান ধুনীয়া। আৰু চোলা কাপোৰ, পেণ্ট চাৰ্ট সকলোবোৰ কি ধুনীয়াকৈ সজাই থৈছে, একদম দেখি প্ৰতিটো বস্তুৱে কিনো লাগি গৈছে আপোনাৰ। ইমান এটা ধুনীয়া পৰিৱেশ আৰু বস্তু যেন
সকলোৱে কিনি ল'ম তেনেকুৱা লাগিছে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত নিশ্চয় জনাব আৰু ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কৰি দিব আৰু প্ৰথম আহিছে যদি মোৰ চেনেলটো চাবৰ কাৰণে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আগলৈ অহা ভিডিঅ' আপুনি আগতেই পায়।